তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু আছাম JMD ভ্লগছ। তো চাব পাৰে নতুন মাৰ্চেণ্টাইজ আহি গ'ল কেলা, নাম কি লেখা আছে চাব পাৰে, বংগলক্ষ্মী ধানৰ মাৰ্চেণ্টাইজ হয়, নতুনকৈ আহিছে ধানৰ বীজৰ। আজি আপোনালোকক দেখাবলৈ আহিছোঁ মই নতুনকৈ জিকাৰ খেতি অকণমান। আপোনালোকেতো জানে প্ৰায় মই বেছিভাগে মানে কৃষি জগতৰ লগত জড়িত হৈ থাকোঁ আৰু লগতে মানে খেতি বাতিৰ মানে কিছুমান অভিজ্ঞতা, নতুন নতুন অভিজ্ঞতা শিকিবলৈ চেষ্টা কৰি থাকোঁ। তো তাৰ মাজতে আজি আপোনালোকক দেখাবলৈ আহিছোঁ মই নতুনকৈ ইয়াত অলপমান জিকাৰ খেতি কৰা হৈছে, চাব পাৰে পিছভাগ এইবিলাক কেমেৰাত। তো তাক দেখাইছোঁ কেনেকুৱা উৎপাদন হৈছে এইবাৰ। তো গাইজ জিকাত আপোনালোকে বাঁহ ইউজিং ইনষ্টেড অফ বাম্বো, বাঁহৰ জেগাত আপোনালোকে বাঁহৰ সলনি আপোনালোকে এনেকৈ ৰছী ইউজ কৰিব পাৰিব, প্লাষ্টিক ৰোপছ চাব পাৰে, য'ত আপোনালোকৰ জিকাবোৰক মানে কি কৰিব, ইয়াতে মানে আপোনালোকৰ বগাৰ কাৰণে আৱৰি ধৰাৰ কাৰণে গোটেই ছালৰ দৰে আপোনালোকক সহায় কৰিব আৰু আপোনালোকৰ জিকাৰ ফলবিলাক বৃদ্ধি হ'ব। তো এয়া চাওক চেহেৰা ভাই, এয়া লাগিছে চাওক। আৰু গাইজ আপোনালোকে চাব পাৰে এইটোৱে সেইটো পেকেট, ৰামা F1 জিকাৰ বীজৰ পেকেট। আৰু আপোনালোকে ইয়াতে চাব পাৰে MRP কিমান আছে, 700 আছে। তো এনে দোকানত 520 লয়, আনিব গ'লে ইয়াতে 700 এক্সট্ৰা অলপ দিয়া আছে। তো আৰু ভিটামিন ইউজ হৈছে, আপোনালোকক ভিটামিনৰ পেকেটটো দেখাইছোঁ কি ভিটামিন ইয়াতে ইউজ কৰা হৈছে। কেলছিয়াম গ'ল্ড, চইল কণ্ডিচনাৰ। তো ইয়াৰে MRP হ'ল 150 অনলি, চাব পাৰে ইয়াতে। তো খেতি চাওক গাইজ। আৰু ভাই চাওক, চাব পাৰে এইটো জিকা হ'ব আৰু এইটো ফুল চাওক কেনেকৈ ফুলি আছে কি ধুনীয়াকৈ। তো গাইজ চাব পাৰে ইয়াতে যিহেতু এইবিলাক ফ্ৰেছ জিকাৰ বঢ়িয়াকৈ লাগি আছে, এইবিলাক চাব পাৰে কি ধুনীয়াকৈ লাগি আছে, ফ্ৰেছ ফ্ৰেছ জিকা চাব পাৰে ইয়াতে। তো আৰু এনেকৈ প্ৰায়ভাগ গছতে ফল আহিব ধৰিছে, চাব পাৰে ইয়াতেও আছে এইবিলাক। আৰু ফুলবিলাকতো চাইছেই। আৰু ভাই ইয়াতে চাব পাৰে এইবিলাক নতুনকৈ। তো গাইজ জানে নহয় হিন্দীত এটা কাহাৱত আছে, জয় জৱান জয় কিষাণ। তো সেইকাৰণে মই কৃষি জগতৰ লগত বেছিভাগ জড়িত হৈ থাকোঁ আৰু আপোনালোককো তাৰে কিছুমান অভিজ্ঞতা দিবলৈ চেষ্টা কৰোঁ। তো গাইজ আপোনালোকে যদি এনেকৈ খেতি কৰিব বিচাৰে তো তেতিয়াহ'লে অসমীয়া বৰ্ষৰ বহাগ মাহত আপোনালোকে চিটবিলাক লগাব লাগিব আৰু ইংৰাজীৰ মাৰ্চ মাহত লগাব লাগিব। আৰু গাইজ ইণ্টাৰেষ্টিং কথাটো এইটোৱে যে আপোনালোকে যদি জিকাৰ লগত যদি সৰু মাছৰ ৰেচিপি বনায় তো খাই কিনে বহুত মজা পাব গাইজ, ট্ৰাই কৰি চাব পাৰে। সন্ধিয়া সময়ত যেতিয়া জিকাৰ ফুলবোৰ ফুলিব ধৰে ন, তেতিয়া খেতি পথাৰত আহি কেলা ফিলে বেলেগ হয়, অচাম অচাম। চাব পাৰে গাইজ এইবিলাক কেনেকৈ ফুলিছে চাওক। তো গাইজ চাব পাৰে এনেকুৱা আপোনালোকে খেতি বাতিৰ ভিডিঅ' পাই থাকিবলৈ বা বিভিন্ন নলেজেবল ভিডিঅ' পাই থাকিবলৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আছাম JMD ভ্লগছ। আৰু ভিডিঅ'টো কেনে লাগিল তলত গৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই।